হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মৰিনতি ভিডিঅ'লৈ। আৰু আজি বহুত দিনৰ মূৰত এটা লং ভিডিঅ' বনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই। আৰু এইবাৰ উৰুকাৰ ভিডিঅ' ভাবিছিলোঁ, উৰুকাৰ ভিডিঅ' বনাম, খোৱা ভিডিঅ' কি খাওঁ সকলোবিলাক দেখুৱাম বুলি ভাবিছিলোঁ। কিন্তু আমি উৰুকা এইবাৰ খাব নাপালোঁ। আৰু মই কমিউনিটিত কৈছিলোঁ যে আমি এইবাৰ উৰুকা খাব নাপালোঁ। তো আপোনালোকে বহুতে সুধি আছিল আমি এইবাৰ কিয় খাব নাপালোঁ। তো এতিয়া কৈ দিছোঁ। আৰু আমাৰ এইবাৰ মানে বৰদেউতা এটা ঢুকাইছিল, সেইটো কাৰণে আমি এইবাৰ উৰুকা খাব নাপালোঁ। আলুসনা ভাত খাইছিলোঁ, তো সেইটো কাৰণে দেখুওৱা নাছিলোঁ। আজি ভাবিছোঁ বহুত দিনৰ মূৰত এটা মানে ৰেচিপি বনাম আৰু আপোনালোকক গোটেইখিনি দেখুৱাম, সেইটো কাৰণে এইটো ভিডিঅ' বনালোঁ। আৰু বহুত দিনৰ পৰা ভাবিছিলোঁ যে আপোনালোকে নিশ্চয় থাম্বনেইল এণ্ড টাইটেল লিখি গমেই পাইছে আজি আমি কি বনাম। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি এইবাৰ মানে চুঙাত দিয়া মাংস খাম, সেইটো কাৰণে আজি বনাম। আৰু এতিয়া আমি তাৰ বাবে মানে বাহিৰতে আমি এটা মানে ঘৰ সাজি লৈছোঁ। কলপাত দিছিলোঁ আগত, দেখি আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। তো এনেকৈ মানে বাহিৰত খাই বহুত বেছি ভাল লাগে। আৰু আজি ৰাতি আমি বনাম আৰু আপোনালোক গোটেইখিনি দেখুৱাই যাম। এইটো হৈছে আমাৰ এয়া কলপাত দি বনাইছোঁ ওপৰত, আৰু কেইখনমান দিব লাগিব। আৰু তলৰখিনি যিহেতু বাহিৰৰ মাটি পিছফালৰ, সেইটো কাৰণে অকণমান ক'লা হৈ আছিল। আৰু মই এয়া ৰঙা মাটি ছটিয়াই দিছিলোঁ আৰু ইয়াতে বনাম। আৰু আজি আমাৰ এইটো হৈছে আমাৰ ৰাতিৰ মানে খানা বনোৱা ঘৰ, আৰু ইয়াতে বনাম আৰু আপোনালোক গোটেইখিনি দেখুৱাই যাম। আপোনালোকে এবাৰ ভিডিঅ'টো সকলোকে চাই থাকিব। এখন লৈছোঁ দাও, আৰু এতিয়া আমি যাম বাৰীৰ পিনে মানে আছোঁৱে বাৰীত, সেইটো কাৰণে আৰু বাৰীৰ পিনে যাই আছোঁ। এতিয়া বাঁহ কাটো আৰু আপোনালোক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এখন লৈছি সৰু দাও। কিবা আমাৰ বাৰী চাই আছোঁ আৰু কোনডাল বাঁহ কাটিব পাৰি, সেইটো কাৰণে এতিয়া কোনডাল কাটো ভাবি আছোঁ। যিহেতু সৰু চাইজৰ লাগিব, বেছি ডাঙৰ নালাগে, কোমল লাগিব। সৰু চাইজতে নাই। এইখন হৈছে আমাৰ বাৰী। আজি আপোনালোকে আমাৰ বাৰীখন দেখা পালে চাই লওক। আৰু আমাৰ আকৌ ভয় লগা নাই, আপোনালোকৰ লাগিব পাৰে। এনেকুৱা লাগিব এই কোমল বহুত ডাঙৰ বদলা ডাঙৰ হ'ব। এতিয়া আমি বাঁহ বিচাৰি আছোঁ, আৰু আমি সেনেকুৱা চাইজৰ বাঁহ বিচাৰি পোৱা নাই। আৰু নাজানো আজি আমাৰ ইয়াতে ৰাতি হৈ যাব চাগে বাঁহ বিচাৰি। কোনডাল চাইজৰ সেইটো চাই ল। কি মিঞ্চি বাঁহ কাট পাই আমাৰ অঘটন হৈ গ'ল। বাঁহ আমি বহুত বিচাৰিলোঁ, আৰু এতিয়া আমি পূৰা বাৰীৰ ভিতৰত আছোঁ, একদম ভিতৰত। আৰু বহুতে এনেকুৱা বাৰীৰ ভিতৰত আহিব ভয় কৰে, কিন্তু আমি নকৰোঁ। আৰু আহি তাৰ ভৰিত মানে কাটা পিন্ধি গ'ল, আমাৰ অঘটন হৈ গ'ল এটা। আৰু এতিয়া চাই আছোঁ আমি কোনডাল বাঁহ মানে ভাল হ'ব। আৰু বিচাৰি পালোঁ এইডাল বাঁহ গছ, আৰু যিহেতু এডাল হালি আছে, বেছি প্ৰয়োজন নাই, এইবিলাক কাটি মাংসৰ দিনত চিঙা হ'ব। বঢ়িয়া। এডাল বাঁহ গছ কাটি বগৰাই দিলোঁ এজনী ছোৱালীয়ে। আহি পেলাই ইয়াত টিকুৰাম বাঁহডাল কাটি বগৰাই দিলোঁ, আৰু সিহঁতক দাঙিব দিছোঁ। এয়া এনে পুৰা দাঙি নি এতিয়া ঘৰত গেলি নি লাগিব, সেইটো কাৰণে এতিয়া হেকচু কৰাত। আৰু তই এতিয়া কাট। আৰু পুৰা আমি অপেক্ষাত ৰৈ আছোঁ, এনেকৈ সি ৰৈ আছে। হাই চাৰ দাঁতৰ কেইটা নাই, ইচৰাম এটাও দাঁত নাই গাইছ। মাংস খালি দাঁতৰ ফাঁকেদি ওলাই আহিব, তোৰ কিয় মাংস খাবি। আৰু আমাৰ এটা চুঙা কমপ্লিট হৈ গ'ল। এইটো আমাৰ চুঙা, আৰু এই যে ফুটা আছে এতিয়া চাং মাংস বনা বঢ়িয়া মজা চুঙা বসি। বাঁহ গছ কোনে চিলেক্ট কৰিছে? মই কৰিছোঁ, আৰু মই কাটিছোঁ, সেইটো কাৰণে বেছি ভাল হৈছে। আৰু চুঙাটো এয়া মজা চুঙা হৈছে। এটা কমপ্লিট, এই দুটা হৈ গ'ল। আমাৰ এতিয়া চুঙা এটা কমপ্লিট হৈ গ'ল। আৰু কেইটা চুঙা হৈছে আমাৰ? এই এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা।
6টা চুঙা আৰু এতিয়া ই কাটি আছে চুঙাত দিয়া মানে চুঙাকেইটা পুৰিবৰ কাৰণে যিহেতু খৰি লাগিব আৰু আমি গোটেইখিনি জগাল আজিয়ে কৰি আছোঁ আৰু এইখিনি টাইমতে কৰি আছোঁ আৰু গোটেইখিনি আমাৰ হ'লে আৰু এতিয়া আমাৰ খৰি কাটিব আছে দে কাট খৰি কাট মাংস খাব লাগিলে কষ্ট কৰিব লাগিবই আমাৰ তেতিয়া আধা আধি জগাল কৰি থৈছিলোঁ আৰু এতিয়া আমাৰ গধূলি হৈ গ'ল আৰু এতিয়া মানে মেইন বস্তুখিনি আহিব এতিয়া আৰু অকণমান আগতে আহি পেলাই আমাৰ মাংসখিনি আৰু যিখিনি বস্তু লাগে গোটেইখিনি আনিলে আৰু এতিয়া আমি বনাম আৰু যিহেতু আমি মানে ঘৰৰ পিছপিনে বনাইছোঁ সেইটো কাৰণে মানে মোক বগা দেখিব কিন্তু পিছফালে চব আন্ধাৰ হৈ আছে যিহেতু লাইট দিছোঁ তথাপিতো গোটেই কাভাৰ কৰিব নোৱাৰে সেইটো কাৰণে এনেকুৱা দেখিব পাৰে আৰু এতিয়া আমি বনাম এয়া জুই ধৰা ষ্টাৰ্ট কৰিছে ভাইটিয়ে জুই ধৰি আছে আৰু এইখিনি হৈছে এয়া মছলা গোটেইখিনি লৈ আহিছোঁ ইয়ালৈ আৰু এয়া মাংস আৰু এতিয়া ওলাম আৰু এইখিনি ভালদৰে সানি পিনে মেৰিনেট কৰি থ'ব লাগিব 1 ঘণ্টামান মেৰিনেট কৰি থ'ম তাৰে আগত কিবা কিবি আৰু বনাই খাম তো আপোনালোকক গোটেইখিনি দেখুৱাই যাম আপোনালোক কেৱল ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া আছে আজি আমাৰ মাংস আৰু এতিয়া আমি ধুম ভালদৰে এয়া জগাৰ অকণমান সৰু চাইজ কৰি দিছোঁ এতিয়া মাংসটো সিজিব বেছি ভাল হ'ব সিধাকৈ সজি লওক জুই উঠি গ'ল এতিয়া জুইকুল ধৰি দিলোঁ মই এয়া মাংস কাটি আছে জয়া হৰি বোলা নাম লৈ জুইকুৰা পুৰা দম উঠছি এয়া অকণমান সৰু পিচ কৰি দিলোঁ ইয়াৰে এতিয়া মানে মাংসটো সোনকালে সিজিব আলুটো এনে কৰি দিওঁ নেকি আলুটো চাৰিটা কৰি দিওঁ এতিয়া মানে আধা আধি কমপ্লিট হৈছে আৰু এয়া আদা নহৰুখিনি চেলাই কিনে মানে মিক্সিত পিচি ল'ম তাৰপিছত এইখিনি এতিয়া 1 ঘণ্টা যিহেতু মেৰিনেট কৰি থ'ম ইয়াতে আজি আমি বাচনত আলু দিছোঁ মাংসৰ লগত আলু দিম আৰু চাম আজি কেনেকুৱা হয় আৰু এইখিনি আদা নহৰুখিনি মিক্সিত বটিম আৰু জলকীয়া বটি দিম নেকি বটিব লাগিব ফালিলে বেছি ভাল ফালিও দিম জ্বালা কেইটামান আমি ফালিও দিছোঁ একদম 4-5টামান পুৰি এটা বটি দিম নে আৰু এয়া হৈছে বিলাহী বেছিভাগ বটিয়ে দিম পিঁয়াজ কেইটামান পিঁয়াজ এনেকৈ কুটি দিওঁ তেতিয়া খাবৰ বাবে ভাল লাগে এতিয়া আদা নহৰু গোটেইখিনি মই মানে যিহেতু জগাখিনি গোটেই অকলে কৰি আছোঁ আৰু এতিয়া গোটেইখিনি আদা নহৰুখিনি চেলালোঁ আৰু সেইখিনি মিক্সিত পিচি ল'ম তাৰপিছত ইয়াতে সেইখিনি 1 ঘণ্টামান আমি মেৰিনেট কৰি থ'ম আৰু ইয়াতে দিছোঁ আজি মোৰ মাতটো বহুত বেছি বেয়া কাৰণ মোৰ মানে মাতটো ভাঙি আছে যিহেতু চৰ্দি লাগি বহুত হৈ আছে কাহ হৈছে সেইটো কাৰণে আৰু মাতটো বহুত বেছি বেয়া হৈ আছে আৰু গোটেইখিনি কমপ্লিট কৰি লৈ এতিয়া চুঙাত অকণমান পিছত চুঙাখিনি ভৰাই পিনে এতিয়া আমি জুই দিয়াই কাম আৰু বেলেগ একো কাম নাই তাৰপিছত খাবৰ হ'ব আৰু আপোনালোক মিক্সিত গোটেইখিনি মানে পিচি আনিলে আৰু এতিয়া এইখিনি দিম ইয়াতে ইয়াত দিলোঁ হালধি 1.5 চামুচ দিলোঁ মই প্ৰথমতে এতিয়া মই হালধি 1.5 চামুচ দি ল'লোঁ আৰু দিম এতিয়া নিমখ 2 চামুচমান দিম 2 চামুচ দিলোঁ আৰু ৰেড চিলি আৰু যিহেতু জ্বালা খাওঁ বেছিকৈ সেইটো কাৰণে জ্বালা দিছোঁ এতিয়া দিছোঁ গৰম মছলা দিলোঁ আৰু মিট মছলা মই 2 পেকেটে দিম
মিট মছলা দিলোঁ এপেকেট আৰু এইখিনি হৈছে ধনিয়া গোটেইখিনি ধুনীয়াকৈ সানি ল'ম গোটেইখিনি দিলোঁ আৰু দিব লগা নাই ন মুঠা ধুনীয়া খাটাকৈ কৰ চিধাকৈ কৰ অলপ নকৰি আৰু এইখিনি গোটেইখিনি খানা হৈ গ'ল আৰু এইটো বাতিত থৈছোঁ পুৰি খোৱাৰ বাবে আৰু কেইপিচমান পুৰি খাম চাওঁ সেইটো টেষ্ট কৰিও চাম আৰু এইখিনি থলোঁ আৰু এইখিনি এতিয়া ঢাকন মাৰি থৈছোঁ এনেকৈ এনে এতিয়া মেৰিনেট হৈ থাকক আৰু এতিয়া হৈছে আমাৰ ঘৰৰ মাছ পুৰা খালা আৰু আমি এতিয়া এয়া পুৰা ব্যৱহাৰ কৰিম যিহেতু আমি এনেকৈ পুৰি খাব নাই সেইটো কাৰণে আমাৰ পুৰি খোৱা যোগাৰটো নাই আজি প্ৰথমবাৰ নিজে পুৰি খাম কেনেকুৱা লাগে নাজানো বাৰু উল্টে দি এয়া আমাৰ মাংস পুৰি আছোঁ ব্ৰইলাৰ মাংস এয়া আমাৰ মাংসখিনি পুৰা হৈ গ'ল এতিয়া এইখিনি উলিয়াম কেনেবা হৈছে আৰু চুঙাত দিছোঁ এইটো চুঙাত দিয়া হৈছে মাংস আৰু এইটো পুৰা এয়া হৈছে আমাৰ চুঙা আৰু এতিয়া আমি এইখিনি মেৰিনেট কৰা হৈ গ'ল আধা ঘণ্টামানেই হ'ল আৰু এইখিনি এতিয়া ভৰাম এতিয়া ভৰাই দিওঁ গোটেইখিনি এতিয়া ধুনীয়াকৈ ভৰাই ল'ম লাগবই খাটা চুঙা গোটেইকেইটা লাগিব চুঙা দা দিব পাৰিম গোটানি এটা বাচন ল'ব লাগিব পুৰি খাব লাগিব দিন আছে এয়া আমাৰ চুঙা আৰু এতিয়া জুই পোৱা দুটা কাম হৈছে চুঙাও ৰখি আছে আৰু জুই পোৱা আছোঁ উল্টে দিব লাগে কটা এয়া আমাৰ এতিয়া চুঙাত দিলোঁ আৰু এতিয়া পুৰা জুই দি আছোঁ কিবা ভগৱানৰ কৃপাত মানে বৰষুণটো আহিব ধৰিছিলে কিবা অকণমান কমিল আৰু এতিয়া বৰষুণ নাহে চাগে আৰু এয়া মমা পুৰা মোবাইল টিপত ব্যস্ত অলপ উতলিব ধৰিছে এয়া উতলনি আহি আছে আৰু অলপমান পিছতে হ'ব পুৰা জুই দি আছোঁ এতিয়া আৰু এতিয়া আমাৰ জুই দিয়া কাম জুই দিয়াকৈ ৰাখিছোঁ কিন্তু মোবাইল টিপত ব্যস্ত এয়া পুৰা ফকফকনি হৈ গৈছে না পুৰা উতাল আছে ৰসটো এতিয়া আমাৰ চুঙাকেইটা পুৰাখিনি হৈ গ'ল আৰু এতিয়া উলিয়াইছোঁ এইখিনি আৰু আদা উলিয়াব আছে এইখিনি আৰু বাঁহৰ এটা বহুত ধুনীয়া টেষ্ট আছে মানে খালোঁ আৰু মাংসখিনি যিহেতু ৰেডি হৈ গ'ল তো ৰ'বৰো টাইম নাই এতিয়া আমি খাব যাওঁ আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে